পুনৰ সাংবাদিকক আক্ৰমণ। বালি মাফিয়াৰ আক্ৰমণত ৩জন সাংবাদিক আহত। অবৈধ বালি মাফিয়াৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত আক্ৰমণ সাংবাদিকক। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হিলাকুছিত মানাহ নদী অবৈধ বালি খনন কৰা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত ৩জন সাংবাদিকক আক্ৰমণ বালি মাফিয়াৰ। বালি মাফিয়া মজমুল হক আৰু মনিৰ উদ্দিনৰ নেতৃত্বত ২০জনীয়া দলে আক্ৰমণ কৰে সাংবাদিকক। সাংবাদিক ক্ৰমে সুবাহান আলী, আজিজুৰ হক, ৰকিবুল ইছলামক আক্ৰমণ। বালি মাফিয়াৰ আক্ৰমণত গুৰুতৰ আহত সাংবাদিক চিকিৎসালয়ত ভৰ্তি। ঘটনা সংক্ৰান্তত মানিকপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিকে। ইফালে ঘটনাটো তীব্ৰ গৰিহণা দিছে আসুৰ সভাপতি ৰেজাউল কৰিম আৰু ককিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলাম। গণতন্ত্ৰ চতুৰ্থ স্তম্ভ আক্ৰমণ কৰাৰ ঘটনাৰ লগত জড়িত সকলোকে আটক কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে। অতিকে দুৰ্ভাগ্যজনক, আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি ধৰণে বালি মাফিয়াই আক্ৰমণ চলালে, ৩জনকৈ সাংবাদিকক গুৰুতৰভাৱে আহত কৰিলে। এই কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মই ভাবোঁ যে এইটো গণতন্ত্ৰৰ বাবে বা সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আচলতে এটা চৰম ভাবুকি বালি মাফিয়াসকলে দিছে। আমি দেখিছোঁ দীৰ্ঘদিনৰ পৰা এই শিলগাগৰি মানাছ ব্ৰিজৰ কাষত চৰকাৰে নিৰ্মাণ কৰা মাথাউৰি অবৈধভাৱে কাটি লৈ মাথাউৰিটো আৰু এই অঞ্চলবিলাকৰ বান গৰাখহনীয়াৰ এটা ভয়াৱহ পৰিস্থিতিৰ মাজলৈ ঠেলি দি আছে বালি মাফিয়াবিলাকে। স্থানীয় ৰাইজে, আমি সংগঠনৰ বিভিন্ন সময়ত বন বিভাগক এই সম্পৰ্কে দাবী উত্থাপন কৰিছিলোঁ, সাংবাদিকসকলেও দাবী উত্থাপন কৰিছিলে যে মাথাউৰিটো যাতে কোনো পদ্ধতিতে মানে খহি নাযায় বা মাথাউৰি যাতে কাটা নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আমি আচলতে দেখিছোঁ এই ডিএফঅ'জন যেতিয়াৰ পৰা বঙাইগাঁৱত যোগদান কৰিছে তেতিয়াৰ পৰা বঙাইগাঁৱত অবৈধভাৱে নদী খনন, মাথাউৰি খনন, পাহাৰ খনন অবৈধভাৱে মুক্তভাৱে কি কাৰণত নাজানো, কি কাৰণত এই চেণ্ডিকেটরা চলাই আছে, বালি মাফিয়া পাহাৰ কটা এই চেণ্ডিকেট চলাইছে আমি আচলতে গম পাই থকা নাই। নে আচলতে বন বিভাগৰ উচ্চস্তৰীয় বিষয়াসকল বা তলৰ বিষয়াসকলে আচলতে ইয়াত এটা মোটা অংকৰ কমিশ্যন লৈ পেলাই বঙাইগাঁও অঞ্চলৰ নদী পাহাৰ এইবিলাক খনন কৰাৰ কাৰণে তেওঁলোকক চাৰ্টিফিকেট দি দিছে নেকি মাফিয়াসকলক? গতিকে আমাৰ মুকলি প্ৰশ্ন। গতিকে অসমৰ বন মন্ত্ৰীক আমি আজি আহ্বান জনাম যে সাধাৰণ নাগৰিকৰ লগত তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা হ'ব পাৰে। সাংবাদিককে তেওঁলোকে যি ধৰণে আক্ৰমণ কৰিছে, দা লাঠি লৈ বা কোৰ লৈ যি ধৰণে আক্ৰমণ কৰিছে, তেনে সাধাৰণ ৰাইজে বাধা দিব যাওঁতেও ইয়াতকৈ আৰু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে। গতিকে বন বিভাগৰ মন্ত্ৰীগৰাকীয়ে অনতিবিলম্বে যিসকল ব্যক্তি আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰভাৱে তেওঁলোকক দমন কৰিব লাগে। আৰু বন বিভাগৰ গাফিলাতিৰ বাবে যে বঙাইগাঁও অঞ্চলৰ বনাঞ্চল হওক, নদী হওক বা মাথাউৰি হওক এনেকুৱা ধৰণে যে মাফিয়াই খনন কৰি লৈ গৈ আছে, বিভিন্ন কোম্পানীয়ে খনন কৰি লৈ গৈ আছে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু ইতিমধ্যে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক এই ঘটনাত অৱগত কৰিছোঁ, আমি আৰক্ষী অধীক্ষকগৰাকীয়েও অৱগত কৰিছোঁ। আমি আশা কৰোঁ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে যিসকলে এই কাম কৰিলে, দুষ্কাৰ্য সংঘটিত কৰিলে তেওঁলোকক কঠোৰভাৱে দমন কৰিব আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব। আৰু বন বিভাগে যি ধৰণে ইয়াত আচলতে চেণ্ডিকেটরা চলাই বঙাইগাঁওখন বা বঙাইগাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্য যি নষ্ট কৰাৰ চক্ৰান্ত বন বিভাগে ৰচনা কৰিছে ডিএফঅ'ৰ নেতৃত্বত, তেওঁলোকৰ বিৰুদ্ধেও মই ভাবোঁ জিলা প্ৰশাসনে হওক, অসম চৰকাৰে হওক এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চক্ৰই আজি মানিকপুৰৰ 3জন সাংবাদিকক যেনেকৈ আক্ৰমণ কৰিলে এই আক্ৰমণক মই কঠোৰ গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ এই মাফিয়া চক্ৰটোক প্ৰশাসনে অতি সোনকালে গ্ৰেপ্তাৰ কৰক, গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়ক। আৰু বঙাইগাঁও জিলাত আমি এটা বস্তু লক্ষ্য কৰিছোঁ যে যিখিনি মাফিয়া চক্ৰৰ লগত প্ৰশাসন সম্পূৰ্ণৰূপে জড়িত, বিশেষকৈ বন বিভাগ সম্পূৰ্ণৰূপে জড়িত। গতিকে বন মন্ত্ৰীক আহ্বান জনাওঁ যে বন বিভাগৰ যিখিনি লোক আছে সেই লোকখিনিৰ তদন্তৰ আওতাত আনিব লাগে। আৰু যদি এই মাফিয়া চক্ৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা নলয় তেতিয়াহ'লে আমি সাংবাদিকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হ'ম।